আমি ওলাইছোঁ আজি হাতসাগৰ তেৰ নদী পাৰ হৈ ভগৱানক বিচাৰি। ব'লক আপোনালোককো লৈ যাওঁ, ভগৱানক বিচাৰি কিজানি পাওঁৱেই। হাতসাগৰ তেৰ নদী নহয় দেই, পথাৰৰ বোকা পানী গছকি বৰষুণ দিলে যিহেতু পথাৰত পূৰা পানী হৈ গ'ল। এপিনে ধুনে চেণ্ডেল হাতত লৈ লৈছে, পেণ্ট গজাই লৈছে। আমি ওলাইছোঁ পালনামলৈ যাম। সেইকাৰণে আমি বোকা পানী গছকিয়ে গৈছোঁ আৰু আমাৰ ভাগত বসন্তীখন নিমিলিলে। সেইকাৰণে ধুনক ক'লোঁ ব'লা, আমাক ভগৱানে দিয়া ভৰি দুখনেই আমি যাওঁ। সেইকাৰণে আমি খোজকাঢ়িয়ে ওলাইছোঁ ভগৱানক বিচাৰি দেই। এপিনে পৰ্ণাঘৰৰ পৰা ফোন কৰি আছে বমাকে সোনকালে আহ বুলি, বতৰ বেয়া যিহেতু। আমিও জল্দি আহি পাই গ'লোহি। পৰ্ণাঘৰৰ ৰাস্তাটো আমাৰ ঘৰৰ পৰা বহুতখিনি দূৰ হয়। এপিনে ধুন গৈছে, তাত ওলাই মেলি ল'বগৈ লাগিব সেই ধুতি চুৰিয়া পিন্ধি। আমি বমাকৰ ঘৰ পাই গ'লোহি। আহি লৈ বান্দৰে মানে ইমান আমনি কৰিছে আৰু সেইদিনাখন মোক বান্দৰে বেয়া খেদিলে। তেহেঁতক মই জোকাৰি আছোঁ। আৰু আমি এইপিনে ওলাই মেলি আহি পালনাম পাই গ'লোহি। আহি পাই চিনাকি মানুহবোৰ দেখিছোঁ, পল্লী বাইদেউ হাই বুলি কৈছে। আৰু ব'লক আপোনালোককো লৈ যাওঁ আমাৰ দ্বিতীয় বাৰ্ষিক মহাপালনাম ভাগিলে। ইফালে মানুহ বহুত হৈছে আৰু বতৰটো ইমান বেয়া আছিলে যদিও মানুহ ভাবিব নোৱাৰা মানুহ হৈছে। আৰু বতৰটো যদি ভাল কৰিলে হয়, ৰ'দ দিলে হয়, তেন্তে আৰু কিমান মানুহ হ'ল হয় বুজিবই নোৱাৰি। এইপিনে বোকা পানী হৈ গ'ল, বৰষুণ যিহেতু দিয়ে আছিলে সেইকাৰণে। আৰু আমিও এইপিনে ধূপ চাকি জ্বলাবলৈ গ'লোঁ। সকলোৰে হৈ ভগৱানৰ ওচৰত ধূপ চাকি জ্বলাই ল'লোঁ। ধুনে সি চাকি এনেকৈ জ্বলাব নোৱাৰে যিহেতু মই জ্বলালোঁ, সি ধূপ জ্বলালে। আৰু আপোনালোক সকলোৰে হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ সকলো ভালে থাকক, আমিও ভালে থাকোঁ। আৰু ভগৱানৰ ওচৰলৈ যেতিয়াই যোৱা হয় তেতিয়াই সকলোৰে ভালৰ বাবে চিন্তা কৰিব লাগে বুলি কয়, তেতিয়া সকলোৰে লগত আমাৰো ভাল হয়। ইফালে আমি সোমাই আহিলোঁ ভিতৰলৈ সোমাই আহি দেখিছেনে কিমান মানুহ হৈছে আৰু ভিতৰত নাম লৈ আছে। আৰু পৰিৱেশটো সঁচাই বহুত ভাল। আৰু মনটো যদি কেনেবাকৈ বেয়াও লাগি থাকে, এনেকুৱা পৰিৱেশলৈ আহিলে মনটো ইমান শান্ত লাগে। সেইখিনি সকলোৱে জানে, আপোনালোক বুজাব নোৱাৰি সেইখিনি। মানুহ আহিছে, এইপিনে গৈছে সকলোফালে। এইপিনে কিন্তু বোকা হৈ গ'ল, বৰষুণ দি আছিলে যে এইটো চাইডে বোকা হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু যথেষ্ট ডাঙৰকৈ। এইপিনে আমাৰ বমাহঁতে চাহ খাইছে, আমিও চাহ খাই ল'লোঁ। চাহ খাই মেলি নামত বহিবলৈ আহিলোঁ, নাম শুনিলোঁ। আমি তাত নবহিলোঁ, এইফালে চকী দিয়া আছিলে, চকীতে বহিলোঁ। আৰু বৰ বেছি দেৰি নকৰিম যিহেতু বৰষুণ আহিব। আৰু আমি আহোঁতেতো বৰষুণত তিতি আহিব লগা হৈ গ'ল। মই আকৌ পৰ্ণাঘৰ যাব লাগিব, তাৰ পাছত আকৌ ঘৰলৈ আহিব লাগিব, দেৰি হ'ব। সেইকাৰণে নামত নবহিলোঁগৈ। এইপিনে ছাইডত চকী দি থৈছিলে যে তাতে বহিলোঁ, তাৰ পৰাই নাম শুনিলোঁ আৰু নাম গালোঁ। বহুত ভাল লাগিলে। এনেকুৱা পৰিৱেশ দেখাই নাছিলোঁ বুলি ক'ব লাগিব মহাপালনামৰ। যোৱা বছৰ যিহেতু হৈছিলে যাব নোৱাৰিলোঁ, এইবছৰ আমাৰ নিজৰ ইয়াতে হোৱাৰ কাৰণে যাব পাৰিলোঁ বাৰু। আৰু চব সময়তে নিমিলে যাবলৈ, আৰু এইবাৰ পালোঁ, ভগৱানেও নিলে যাবলৈ। আৰু গৈ পাই বহুত ভাল লাগিলে। আৰু যিসকলে দিন ৰাতি একাকাৰ কৰি ইমান কষ্টৰে অনুষ্ঠান ভাগিৰ লগত জড়িত হৈ আছে, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ নিজৰ ঠাইতে অনুষ্ঠিত কৰিলে। বহুত কষ্ট কৰিছে তেওঁলোকে, সেইখিনি বুজি পাওঁ। আৰু বতৰটো যদি ভাল হ'ল হয়, তেওঁলোকৰ কষ্টখিনি আৰু সাৰ্থক হ'ল হয়। এতিয়া অকণমান বাকী একো নাই, মানুহবোৰ অকণমান আহিব নোৱাৰিছে, বতৰ যিহেতু বেয়া সেইটো কাৰণে। বেলেগকেতো একোৱে ক'বলৈ ভাষা নাই। ইমান ধুনীয়াকৈ ইমান সুন্দৰভাৱে পৰিচালনা কৰিছে প্ৰতিটো বস্তু। বহুত ধুনীয়াকৈ তেওঁলোকে পৰিচালনা কৰিছে। আৰু ব'লক ময়ো ভিডিঅ'টো আৰু দীঘলীয়া কৰি নাথাকোঁ, কথা কৈ আপোনালোকে নাম শুনক। আৰু আমিও নাম শুনিলোঁ, আজিলৈ আহিছোঁ।
ইমানতে। আৰু যদি কিবা ভুল হৈছে মোৰ ভিডিঅ'টো কিবা কথা কোৱা, ইমান কথা কোৱা মোৰ অভিজ্ঞতা নাই এনেকৈ ভিডিঅ'ত, আৰু কিবা যদি ভুল হৈছে ভুলখিনি ক্ষমা কৰি দিব। ধন্যবাদ।